পালছ কেণ্ডিৰ সফলতাৰ কাহিনী অতি ৰোমাঞ্চকৰ। ই কেৱল মাত্ৰ 8 মাহৰ ভিতৰতে 100 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল, যিটো সঁচাকৈ এটা বিৰাট সফলতা। পালছ কেণ্ডিৰ উৎপাদক হৈছে ডিএছ গ্ৰুপ অৰ্থাৎ ধৰ্মপাল সত্যপাল গ্ৰুপ, যি ৰজনীগন্ধা পান মছলাৰ উৎপাদক। পালছ কেণ্ডিৰ নিৰ্মাণৰ পৰিকল্পনা 2013 চনৰ পৰা আৰম্ভ হয় আৰু 2015 চনত ইয়াক টেঙা আমৰ ফ্লেভাৰত প্ৰথমবাৰৰ বাবে গুজৰাটত মুকলি কৰা হয়। ইয়াত পালছে ইমানেই জনপ্ৰিয়তা লাভ কৰিল যে ইয়াক অতি কম সময়তে সমগ্ৰ ভাৰতবৰ্ষত মুকলি কৰি দিয়া হ'ল আৰু ভবাৰ দৰে ই সকলোৰে জনপ্ৰিয় হৈ পৰিল। ইয়াৰ জনপ্ৰিয়তালৈ চাই 2016 চনৰ ডিচেম্বৰত পালছ কমলা আৰু মধুৰী আমৰ ফ্লেভাৰটো মুকলি হ'ল। পালছে মাত্ৰ 8 মাহৰ ভিতৰতে 100 কোটি আৰু 2 বছৰত 300 কোটি ব্যৱসায় কৰিবলৈ সক্ষম হ'ল। ইয়াৰ বিক্ৰী ইমানেই বাঢ়িল যে 2016-17 বৰ্ষত ডিএছ গ্ৰুপে 300ৰ পৰা 400 টনলৈকে পালছ উৎপাদন কৰাত সফল হৈছিল। বৰ্তমানো ইয়াৰ জনপ্ৰিয়তা আগৰ দৰে অটুট আছে। ভৱিষ্যতে পালছক ডিএছ গ্ৰুপে গ্ৰেট ব্ৰিটেইন, ছিংগাপুৰ আৰু আমেৰিকাতো মুকলি কৰাৰ পৰিকল্পনা কৰিছে।